নমস্কাৰ দোস্ত মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনাৰ যদি ফেসবুক আইডি লক হয় আপুনি কেনেকৈ আনলক কৰিব আৰু লক হোৱাৰ পৰা আপুনি কেনেকৈ বাচিব আৰু লক হোৱাৰ বহুত কাৰণ আছে বিভিন্ন কাৰণত লক হ'ব পাৰে আপোনাৰ যদি আইডেন্টি কনফাৰ্ম কৰা নাই বা আপোনাৰ বিভিন্ন ধৰণৰ প্ৰবলেম হ'ব পাৰে এনেকুৱা ধৰণৰ যে আপুনি কোনোবা ভিডিও বেছিকৈ শেয়াৰ কৰি আছে বেছিকৈ লাইক কৰি আছে বেছিকৈ কমেন্ট কৰি আছে এনেকুৱা ধৰণৰ ক্ষেত্ৰতো ফেসবুকৰ ফালৰ পৰা এটা স্পাম ধৰে আৰু যেতিয়া আপোনাৰ স্পাম ধৰে ফেসবুকৰ ফালৰ পৰা পাৰ্মানেন্টলি ডিসেবল বা সাসপেন্ড কৰি দিয়া হয় সেইকাৰণে আপুনি সাৱধান হ'ব লাইক কৰাৰ ক্ষেত্ৰত বেছিকৈ শেয়াৰ কৰাৰ ক্ষেত্ৰত আৰু বেছিকৈ কমেন্ট কৰাৰ ক্ষেত্ৰতো সাৱধান হ'ব লগা কথা আজি মই এই ভিডিওত আপোনালোকক সম্পূৰ্ণ লাইভ প্ৰুফ দেখুৱাম যে আপুনি এনেকুৱা লক হোৱাৰ পিছত কেনেকৈ আনলক কৰিব ঠিক আছে আহক তেনেহলে ভিডিওটো আৰম্ভ কৰো Your account has been locked. We saw unusual activity on your account. This may mean that someone has used your account without your knowledge. ইয়াতে তাৰ মানে এইটো বুজাইছে যে আপোনাৰ একাউণ্ট কোনোবাই ব্যৱহাৰ কৰি আছে আপোনাৰ একাউণ্ট হ্যাক হৈছে যে ফেসবুকৰ ফালৰ পৰা হেনেকুৱা লাগিছে যে আপোনাৰ একাউণ্টটো হ্যাক হৈছে আপোনাৰ একাউণ্টটো কোনোবাই ব্যৱহাৰ কৰি আছে সেইকাৰণে আমাৰ ফালৰ পৰা লক কৰি দিয়া হৈছে ফেসবুকৰ হেনেকুৱা লাগিছে এতিয়া মেইনলি কথাটো হল আপুনি এতিয়া আনলক কৰিব লাগিলে কি কৰিব লাগিব ইয়াতে আপুনি গেট ষ্টাৰ্টেডত ক্লিক কৰি দিব ইয়াতে মই ক্লিক কৰি দিছো আপুনি ভিডিওটো সম্পূৰ্ণ চাই লব আৰু যদি আপোনাৰ এনেকুৱা ধৰণৰ কেতিয়াবা লক হয় আৰু আপুনি লক হোৱাৰ পৰা এই ভিডিওটো চালে 100% আপুনি বাচিব পাৰিব ঠিক আছে ইয়াতে গেট ষ্টাৰ্টেডত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আহিছে আপোনাৰ হাউ টু আনলক ইয়োৰ একাউণ্ট যে আপোনাৰ একাউণ্টটো আনলক কেনেকৈ কৰিব ইয়াতে প্ৰথম অপচনত আহিছে কনফাৰ্ম দিস ইজ ইয়োৰ একাউণ্ট because someone else may have had access we need to confirm you are the owner of this account before we go any further যে আপুনি কিবা এটা আইডেন্টি মানে কনফার্ম কৰিব লাগিব যে আপোনাৰ যে এই একাউণ্টটো হয় বা আপোনাৰ মোবাইল নাম্বাৰ হওক কিবা আপোনাৰ পান কাৰ্ড হওক ড্ৰাইভিং লাইসেন্স হওক এনেকুৱাকৈ আপোনাৰ দি পালে কনফার্ম কৰিব লাগিব যদি আপোনাৰ কনফার্ম আইডেন্টি কনফার্ম কৰা নাই এতিয়ালৈকে ইয়াতে নেক্সট অপচনত দেখুৱাইছে সিকিউৰ ইয়োৰ লগইন ডিটেইল আপোনাৰ যেতিয়া গোটেই অপচন বিলাক আহিব তেতিয়া আপুনি আপোনাৰ যদি কোনোবাৰ বেলেগ আপোনাৰ যদি একাউণ্ট হ্যাক হৈছে তাতে নাম্বাৰ আহিব যদি আপোনাৰ কিবা হেনেকুৱা ধৰণৰ বেলেগ নাম্বাৰ আহিছে আপুনি টিক মাৰ্ক লগাই ডিলিট কৰি দিব পাৰিব তৃতীয় অপচনত আছে ইয়োৰ একাউণ্ট উইল বি আনলকেড এইখিনি কৰাৰ পিছত আপোনাৰ একাউণ্টটো সিকিউৰ কৰাৰ পিছত যদি আপোনাৰ কিবা হ্যাক হৈ আছে এডি কোনবা যদি নাম্বাৰ আছে আহি যাব ইয়াতে যদি আপোনাৰে হয় ডিলিট কৰিব নালাগে যদি বেলেগ আছে আপুনি ডিলিট কৰিব পাৰিব টিক মাৰ্ক লগাই তৃতীয় অপচনত ইয়োৰ একাউণ্ট উইল বি আনলকেড তেতিয়া আপোনাৰ একাউণ্ট আনলক হৈ যাব ঠিক আছে ইয়াতে মই নেক্সট অপচনত ক্লিক কৰি দিছো ইয়াতে নেক্সট অপচনত ক্লিক কৰাৰ পিছত কনফাৰ্ম দিস ইজ ইয়োৰ একাউণ্ট আপুনি ইয়াতে কনফাৰ্ম কৰিব পাৰে আপুনি হোৱাটসঅ্যাপ নাম্বাৰ দিব পাৰে বা আপোনাৰ ফোন নাম্বাৰ বা কনফাৰ্ম ইয়োৰ আইডেন্টি ইয়াতে মই গেট এ কোড অন ইয়োৰ ফোন ইয়াতে মই মোবাইল নাম্বাৰ দিম ক্লিক কৰিছো ইয়াতে টেক্সট মেছেজত মোৰ মোবাইল নাম্বাৰত কোড এটা আহি যাব ইয়াতে গেট কোডত ক্লিক কৰি দিম ইয়াতে ৰিসেন্ট কোডটো অলৰেডি আহি গৈছে আৰু মোৰ অটোমেটিক হেৰি হৈ গৈছে কনফাৰ্ম হৈ গৈছে ঠিক আছে ইয়াতে লগইন ডিটেইল দুটি অপচনটো হৈ গল মোৰ অলৰেডি আইডি কনফাৰ্ম কৰা আছে আৰু যদি আপুনি আইডেন্টি কনফাৰ্ম কৰিব নাজানে তেতিয়া হলে মোৰ এনেকুৱা এটা নেক্সট ভিডিও মানে বনোৱা গৈছে অলৰেডি এটা ভিডিও বনোৱা হৈ গৈছে পেজ ভিজিট কৰিলে ফেসবুক পেজ বা ইউটিউব চেনেলত এইটো মোৰ চেনেলত যদি ভিজিট কৰে তেতিয়া হলে পাই যাব যে ফেসবুক আইডেন্টি কনফাৰ্ম কেনেকৈ কৰে ঠিক আছে এতিয়া নেক্সট অপচনত ক্লিক কৰি চাও ইয়াতে ক্লিক কৰাৰ পিছত সিকিউৰ ইয়োৰ লগইন ডিটেইল ইয়াতে মানে যিকোনো অপচন এটা আপুনি যদি কোনবা বেলেগৰ হয় আপুনি ডিলিট কৰিব পাৰে আৰু যদি আপোনাৰ হয় ডিলিট নকৰিলেও হ'ব
ঠিক আছে, এই দুটা মোৰে হয়, আন কোনো বেলেগৰ নহয়। ইয়াতে মই নেক্সট অপশ্যনত ক্লিক কৰিম। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত চিলেক্ট ইমেইল এণ্ড ফোন নাম্বাৰ টু ৰিমুভ। ইয়াতে মোবাইল নাম্বাৰটো ৰিমুভ কৰাৰ কথা আৰু মেইল আইডিটো ৰিমুভ কৰাৰ কথা কৈছে। ইয়াতে মই মাৰিম ডু নট ৰিমুভ এনিথিং, যে মই এটাও ৰিমুভ কৰিব বিচৰা নাই, যে মোৰে হয় এইকেইটা। ইয়াতে মই ডু নট ৰিমুভ এনিথিং ইয়াতে ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে মই নেক্সট অপশ্যনত ক্লিক কৰিম। ইয়ৰ নিউ লগইন ডিটেইল, ইয়াতে মই নেক্সটত ক্লিক কৰি দিলোঁ। ইয়াতে দেখুৱাইছে ইউ হেভ আনলক ইয়ৰ একাউণ্ট। এতিয়া মোৰ একাউণ্ট আনলক হৈ যাব। ৰিভিউ ৰিচেণ্ট এক্টিভিটি, ইয়াতে মই ক্লিক কৰিম। হাই অমৰ লেটছ চিকিউৰ ইয়ৰ একাউণ্ট, ইয়াতে মই গেট ষ্টাৰ্টেডত ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ফেচবুক টিমে এইটো মোৰ হয়নে নহয়, না মই বেলেগ হয়, না মোৰে হয় এই একাউণ্টটো, এতিয়া চেক কৰিব। চেক কৰাৰ পিছত যদি মোৰ হয় তেতিয়াহ'লে গোটেইখিনি বস্তু আহি যাব, যি আছে একো ডিলিট নহয় আৰু নিশ্চয় একাউণ্টটো ঘূৰাই পাম। ঠিক আছে, এতিয়া লোডিং হৈ আছে, চাই থাকক, হৈ গৈছে। কিপ ইয়ৰ একাউণ্ট চিকিউৰ, ইয়াতে দিছে আপোনাৰ। ইয়াতে মই কণ্টিনিউ কৰি দিম। এইটো যেনেকৈ আছে এনেকৈ থাকক, একো কৰিব নালাগে, কণ্টিনিউ কৰি দিলে হ'ল। ইয়াতে কণ্টিনিউ কৰাৰ পিছত পেজ ইউ লাইক অৰ ফ'ল', ইয়াতে মই একো কৰিব বিচৰা নাই, যেনেকৈ আছে সেনেকৈ থাকিব দিলে হ'ল। এইবিলাক অপশ্যন তলত আহিলে হ'ল, তলত আহি কণ্টিনিউ কৰি দিলে হ'ল। পিপল ইউ এডেড অৰ ফ'ল'ৱেড, ইয়াতো একো কৰিব দৰকাৰ নাই, তলত আহিলে হ'ল, তলত আহি কণ্টিনিউ কৰি দিলে হ'ল। মই যেনেকুৱা প্ৰচেছত কৰিছোঁ আপোনালোকে সেনেকুৱা প্ৰচেছত কৰিব, 100% আনলক কৰিব পাৰিব আৰু সম্পূৰ্ণ লাইভ দেখুৱাই আছোঁ মই। ইয়াতে কণ্টিনিউ কৰি দিব। চেক ৰিচেণ্ট কমেণ্ট, একো ইয়াতে চেক কৰিব লগা নাই, ইয়াতে ডাইৰেক্ট আপোনাৰ কণ্টিনিউ কৰি দিলে হ'ল। অল ডান, চব হৈ গৈছে। এতিয়া গো টু নিউজ ফিড, ইয়াতে ক্লিক কৰি দিব। চাই লওক, আপোনালোকক সম্পূৰ্ণ লাইভ প্ৰুফ দেখুৱাইছোঁ, মোৰ একাউণ্ট আনলক হৈ গ'ল আৰু আপোনালোকেও এনেকৈ আনলক কৰিব পাৰিব। দস্তি বহুত কষ্ট কৰি ভিডিঅ' বনোৱা যায় আৰু আপোনালোকৰ পৰা যদি এটা লাইক পাওঁ বহুত মটিভেট মিলে। আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' পাই থাকিব বিচাৰে, টিপছ এণ্ড ট্ৰিক, এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ইউটিউবৰ পৰা চাইছে, আৰু যদি ফেচবুকৰ পৰা চাই আছে পেজটো ফ'ল' কৰি ৰাখিব। ঠিক আছে, সকলোৱে ভালে থাকিব, ধন্যবাদ।